মই সুমিত ভূঞা সচিব কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণক আপোনালোকক জনাবলৈ কৈছোঁ যে অহা 29 জুলাই 2024 তাৰিখৰ পৰা 3 আগষ্ট 2024 তাৰিখলৈ মাননীয় উচ্চতম ন্যায়ালয়ত এটি বিশেষ লোক আদালত আয়োজন কৰা হৈছে। উক্ত সময়ছোৱাত আপোনালোকৰ বিচাৰাধীন গোচৰৰ মীমাংসাৰ বাবে পদক্ষেপ লোৱা হৈছে। সেইবাবে যিসকল অমীমাংসিত গোচৰ নিষ্পত্তি কৰিব বিচাৰে তেওঁলোকে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ অথবা কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা। নমস্কাৰ। এইখিনি কথাটো হৈছে বিশেষ লোক আদালতত চেক বাউন্স মেটাৰ, মটৰ এক্সিডেণ্ট ক্লেইম কেছেছ, কনজিউমাৰ প্ৰটেকশ্যন মেটাৰ, যিবোৰ আমাৰ ক্ৰিমিনেল কম্পাউণ্ডেবল কেছেছ, লেণ্ড ডিছপিউটছ, ফৌজদাৰী বা আমাৰ দেৱানী যিখিনি গোচৰ আছে সেইখিনিও লোৱা হৈছে এই বিশেষ লোক আদালতত। তাৰ উপৰিও ছাৰ্ভিচ মেটাৰ, তাৰপিছত কম্পেশ্যনেট গ্ৰাউণ্ডৰ যিখিনি ছাৰ্ভিচ মেটাৰ আছে এই গোটেইখিনি গোচৰ এই উক্ত বিশেষ লোক আদালতত লোৱা হৈছে।